নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে প্ৰিয় আছামী জিকে ব্লগ চেনেল লৈছোঁ বন্ধুসকল আজি আমি আলোচনা কৰিম পাৰ্ট 6 যদি আপোনালোকে আগৰ পাৰ্টবিলাক চোৱা নাই তেনেহ'লে এই ভিডিঅ' ডিছক্ৰিপশ্যনত আগৰ পাৰ্টবিলাক থাকিব আপোনালোকে তাত গৈ চাই ল'ব চ' বন্ধুসকল আমি ইয়াত SCERT আৰু NCERT যিটো সমাজ বিজ্ঞান যিবিলাক কুৱেশ্যন থাকে কম্পিটিটিভ এক্সামৰ বাবে সেইবিলাকে আমি আলোচনা কৰোঁ ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে গতিকে 7 আগষ্ট তাৰিখে এক্সাম হোৱাৰ কথা ইতিমধ্যে আছে গতিকে 7 আগষ্টৰ আগত আমি যেটো ক্লাছ 5 পৰা ক্লাছ 10 লৈকে যিমানবিলাক কোৱেশ্যন থাকিব গোটেইবিলাক আমি এটেন্ড কৰিব বিচাৰিছোঁ সো আপোনালোকে মিছ নকৰাকৈ ভিডিঅ'বিলাক চাই ল'ব আৰু বন্ধুসকল যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব সো বন্ধুসকল পলম নকৰাকৈ এতিয়া আহোঁ ভিডিঅ'টোলৈ সো ফাৰ্ষ্ট কুৱেশ্যন হোৱাট ইজ দ্য ইউজ অফ কম্পাছ মেজাৰ্ড কম্পাছ ব্যৱহাৰ কৰি কি জোখা হয় কম্পাছ ব্যৱহাৰ কৰি দূৰত্ব জোখা হয় সো নেক্সট কুৱেশ্যন ইন হাউ মেনি ইয়াৰ্ছ ৱাজ দ্য কলিং ৱাৰ অৰ্থাৎ কিমান চনত কলিং যুদ্ধ হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন কলিং যুদ্ধ হৈছিল 265 খ্ৰীষ্টাব্দত সো নেক্সট কুৱেশ্যন হোৱেন ৱাজ কুতুব মিনাৰ বিল্ট কুতুব মিনাৰ কেতিয়া নিৰ্মাণ কৰিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন কুতুব মিনাৰ নিৰ্মাণ কৰিছিল 1232 খ্ৰীষ্টাব্দত সো নেক্সট কুৱেশ্যন হোৱেন ৱাজ গৌতম বুদ্ধ ব্ৰণ অৰ্থাৎ গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল সো ইয়াৰ ৰাইট এনচাৰ হ'ব 563 খ্ৰীষ্টাব্দত সো নেক্সট কুৱেশ্যন ইন হাউ মেনি ইয়াৰ্ছ ডিড আকবৰ ইণ্ট্ৰাক্ট দ্য ৰিলিজন অফ দিন ইলাহী অৰ্থাৎ আকবৰে কিমান চনত দিন ইলাহী ধৰ্ম প্ৰৱৰ্তন কৰিছিল ইম্পৰ্টেণ্ট আকবৰে কিমান চনত দিন ইলাহী ধৰ্ম প্ৰৱৰ্তন কৰিছিল 1582 চনত সো নেক্সট কুৱেশ্যন হু ইজ দ্য অৰ্গেনাইটৰ অফ বুদ্ধিজম বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থকা দেখা যায় বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক হৈছিল গৌতম বুদ্ধ নোট বনাই লিখি ল'ব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সো নেক্সট কুৱেশ্যন হু ইজ দ্য অৰ্গেনাইটৰ অফ জৈনিজম অৰ্থাৎ জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট যিটো বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তক এই দুটা ভিতৰত এটা কুৱেশ্যন মানে দুটা কুৱেশ্যনে প্ৰায় আহি থকা দেখা যায় গতিকে দুটা মনত ৰাখিব সো ইয়াৰ ৰাইট এনচাৰ হ'ব মহাবীৰ আৰু লগতে আপোনালোকে জানি থওক যে জৈন ধৰ্মৰ জন্ম হৈছিল 550 খ্ৰীষ্টাব্দত আৰু লগতে বুদ্ধ ধৰ্মৰ মূল গ্ৰন্থটো আছিল ত্ৰিপিটক ইম্পৰ্টেণ্ট বুদ্ধ ধৰ্মৰ মূল গ্ৰন্থ আছিল ত্ৰিপিটক সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চাণক্য আনাদাৰ নেম চাণক্য আনাদাৰ নাম কি কৌটিল্য সো নেক্সট কুৱেশ্যন ইণ্ডিকা বুক হুজ কম্পজিশ্যন অৰ্থাৎ ইণ্ডিকা পুথিৰ কাৰ ৰচনা ইম্পৰ্টেণ্ট কুৱেশ্যন ইণ্ডিকা পুথি ৰচনা কৰিছিল মেগাস্থেনিছ ইম্পৰ্টেণ্ট মনত ৰাখিব সো অৰ্থশাস্ত্ৰ কাৰ ৰচনা যদি কুৱেশ্যন আহে অৰ্থশাস্ত্ৰৰ ৰচনা হৈছিল চাণক্য ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে মনত ৰাখি ল'ব সো নেক্সট কুৱেশ্যন হুজ কম্পজিশ্যন ইজ দ্য অৰ্থশাস্ত্ৰ অৰ্থাৎ অৰ্থশাস্ত্ৰৰ কাৰ ৰচনা অৰ্থশাস্ত্ৰ হৈছে চাণক্য সো ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে নোট বনাই লিখি ল'ব সো নেক্সট কুৱেশ্যন হোৱেন ৱাজ গুৰু নানক ব্ৰণ গুৰু নানকৰ জন্ম কেতিয়া হৈছিল গুৰু নানকৰ জন্ম হৈছিল 1469 চনত আৰু মৃত্যু হৈছিল 1539 খ্ৰীষ্টাব্দত মনত ৰাখিব সো নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ফাউণ্ডাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম প্ৰতিষ্ঠাপক কোন আছিল ইম্পৰ্টেণ্ট ভাৰতৰ প্ৰথম প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য সো নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট কিং অফ ইণ্ডিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতৰ অন্তিম ৰজা কোন আছিল ভাৰতৰ অন্তিম ৰজা হৈছিল ৰাজা ৱাজিদ আলী শ্বাহ সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এজ অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ বয়স কিমান ইম্পৰ্টেণ্ট ভাৰতৰ বয়স হৈছে 2500 BC সো নেক্সট কুৱেশ্যন হু ইজ দ্য লাষ্ট হিন্দু কিং অফ ইণ্ডিয়া ভাৰতৰ অন্তিম হিন্দু ৰজা কোন আছিল ভাৰতৰ অন্তিম হিন্দু ৰজা আছিল পৃথ্বীৰাজ চৌহান সো নেক্সট কুৱেশ্যন সো হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া অৰ্থাৎ আধুনিক ভাৰতৰ পিতৃ কোন ইম্পৰ্টেণ্ট কুৱেশ্যন আধুনিক ভাৰতৰ পিতৃ হৈছে ৰাজা ৰামমোহন ৰায় সো নেক্সট কুৱেশ্যন হু ফাৰ্ষ্ট ইনভেটেড ইণ্ডিয়া অৰ্থাৎ কোনে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল ইম্পৰ্টেণ্ট ভাৰত আক্ৰমণ প্ৰথম কৰিছিল আৰিয়ানে সো নেক্সট কুৱেশ্যন মানাহ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অৰ্থাৎ মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে বাক্সা জিলাত অৱস্থিত এইবিলাক যিবিলাক ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আপোনালোকে চাই ল'ব কোনটো জিলাত আছে সো নেক্সট কুৱেশ্যন হাউ মানি চেণ্টিমিটাৰ অফ ৰেইনফল পাৰ এনম ইন মৌচিনৰাম অৰ্থাৎ মৌচিনৰামত বৰষুণৰ পৰিমাণ বছৰি কিমান চেণ্টিমিটাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ ৰাইট এনচাৰ হ'ব 1250 চেণ্টিমিটাৰ সো মৌচিনৰাম ক'ত আছে মৌচিনৰাম আছে মেঘালয় আৰু মৌচিনৰাম এনেকুৱা এটা জেগা যিটো অসমৰ মানে কি বৰষুণ হোৱা বেছি ঠাই হৈছে মৌচিনৰাম সো নেক্সট কুৱেশ্যন হোৱাট পাৰ্চেণ্টেজ অফ পিপুল আৰ এগ্ৰিকালচাৰ্ছ অৰ্থাৎ কিমান শতাংশ মানুহ কৃষিজীৱী ইম্পৰ্টেণ্ট কৃষিজীৱী মানুহ আছে 70%। সো আজি শেষৰটো কুৱেশ্যন নামেৰী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অৰ্থাৎ নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত ইম্পৰ্টেণ্ট এনেকুৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আহি থকা দেখা যায় সো আপোনালোকে ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ভালকৈ চাই ল'ব সো ইয়াৰ ৰাইট এনচাৰ হ'ব শোণিতপুৰ জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত
সো বন্ধুসকল কেনে পালে ভিডিও জনাব যদি ভিডিও ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লগৰবোৰক শেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ কমেন্ট যদি আপোনালোকে দিয়ে তেনেহলে আমাৰ ভিডিও বনোৱা আৰু উৎসাহ হয় সো যদি আপোনালোকে কোনোবা যদি আমাৰ চেনেলটো প্ৰথম চাইছে তেনেহলে আমাৰ যেটো চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপিবলৈ নাপাহৰিব সো আকৌ আহিম অন্য ভিডিঅ'লৈ আজিলৈ বাই ধন্যবাদ জয় আই অসম